হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি আমাৰ এক আনন্দত এটা বিশেষ দিন, কাৰণ আমাৰ দেউতাৰ কাৰণে অনা এক্সেলখন আজি আমি আমাৰ গাঁৱৰ কালী মন্দিৰত গৈ পূজা দিবলৈ লৈ যাম। তো প্ৰথমে মই এক্সেলখনক ভালদৰে ধুই ল'ম, তাৰপিছত মন্দিৰলৈ লৈ যাম পূজা দিবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব প্লিজ। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দেউতা আৰু মই মিলি এতিয়া এক্সেলখনক ধুই কিনে পূজা কৰাৰ কাৰণে লৈ যাম মন্দিৰলৈ। তো এয়া হ'ল আমাৰ এক্সেলখন। এতিয়া মই আৰু দেউতাই মিলি এক্সেলখনক ধুই কিনে পূজাস্থলীলৈ লৈ যাম এক্সেলখনক পূজা কৰাৰ কাৰণে। দেউতাই ধুই আছে গাড়ীখন। তো এতিয়া মই এক্সেলখন ধুই আছোঁ। এক্সেলখন ধোৱা শেষ কৰি আমি মন্দিৰলৈ লৈ যাম এক্সেলখন পূজা কৰাৰ কাৰণে। ফাইনেলি গাড়ীখন ধোৱা শেষ। তো এতিয়া মই গা ধুবলৈ যাম। দেউতাই কলপাত কাটি আছিল, কলপাতত প্ৰসাদ দিব। তো মই এতিয়া গা ধুবলৈ যাম। তো মই এতিয়া গা ধুই আহিলোঁ। মা আৰু বাইদেউ পূজাৰ সামগ্ৰী লৈ কিনে কালী মন্দিৰত লৈ গুচি গ'ল। তো মই এতিয়া এক্সেলখন লৈ কিনে মন্দিৰলৈ যাম। মই এতিয়া এক্সেলত বহি গ'লোঁ। তেতিয়া এক্সেলখন লৈ কিনে মন্দিৰলৈ যাম। তেতিয়া মই কালী মন্দিৰত আহি পাই গ'লোঁ। তো মায়ে ধূপ আৰু চাকি জ্বলাই কিনে মা কালীৰ ওচৰত সেৱা জনাই আছে। এইখিনি বাইদেৱে মালা ৰেডি কৰি আছে এক্সেলখনত লগোৱাৰ কাৰণে। বাইদেৱে এক্সেলখনক মালা লগাই দিলে। বাইদেৱে এক্সেলখনত মালা লগোৱাৰ পিছত এতিয়া এক্সেলখনত সেন্দুৰৰ ফুটা দি আছে। তো এক্সেলখনত মালা আৰু লগতে সেন্দুৰৰ ফুটা দিয়া শেষ। তো এতিয়া আমাৰ মৰমৰ আইতাসকলে কীৰ্তন কৰি আছে। তো এতিয়া আপোনালোককো অলপ শুনাই আছোঁ। আমাৰ পূজা কৰা শেষ তথা আমাৰ আইতাসকলৰ কীৰ্তনো শেষ। এতিয়া মাই আৰু লগতে বাইদেৱে সকলোকে প্ৰসাদ দি আছে। ময়ো কলপাত লৈ ল'লোঁ প্ৰসাদ খোৱাৰ কাৰণে। মোক প্ৰসাদ দি আছে। তো মই এতিয়া প্ৰসাদ খাই আছোঁ। এতিয়া আমি সকলোৱে মিলি প্ৰথমে কেইটামান ফটো উঠি ল'ম। তো এতিয়া আমি সকলোৱে মিলি ফটো উঠাৰ পিছত আমি ঘৰলৈ উভতি যাম। তো এতিয়া আমি সকলোৱে মিলি ফটো আৰু লগতে ভিডিঅ' কৰি আছোঁ। এক্সেল 100খন ষ্টাৰ্ট দিয়াৰ লগে লগে বাইদেৱে কৈছে বাইদেৱে চলাব বুলি। তেতিয়া বাইদেউক দি দিলোঁ চলোৱাৰ কাৰণে। তো বাইদেৱে চলাই কিনে ঘৰলৈ উভতি গৈ আছে এক্সেলখন লৈ কিনে। তেতিয়া বাইদেউ ঘৰত আহি পাই গ'ল এক্সেলখন লৈ কিনে। ফাইনেলি আমি এক্সেলখনক পূজা কৰাই কিনে ঘৰলৈ আনিলোঁ। তো ফ্ৰেণ্ডছ, আমি পূজা দি কিনে ঘৰলৈ উভতি আহিলোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।